হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আমি আজি এটা বিশেষ কামত আহিছিলে। দেখিছেনে, গাড়ীখন ধুৱাই আছে। আজি মানে মামা স্কুটিখন ময়ো পাই গ'লোঁ ফাইনেলি। তাৰপিছত মানে যিহেতু গুদাম ঘৰত পেলাই থয় ন, মানে তাতে থৈ দিয়ে, বৰষুণ চৰষুণ পৰি থাকে, তাততো ৱাছ কৰি নিদিয়ে ন, সেইকাৰণে ৱাশ্বিং চেণ্টাৰত আমি গাড়ীখন ধুনীয়াকৈ ৱাছ কৰি ল'ম বুলি ভাবিছোঁ। তাৰপিছত মানে লাইনটো গৈছিলে অকণমান দেৰি আৰু সেইকাৰণে বহি আছোঁ। এতিয়া ফাইনেলি ধুৱাইছে আৰু আমাৰ গাড়ীখন। তাৰপিছতে আজিহে মনটো মোৰ ভাল লাগিছে, মানে ক'বলৈ গ'লে ভালকৈ। তাৰপিছত ধুনীয়াকৈ ধুৱাই লৈছোঁ আৰু গাড়ীখন। কিবা চেম্পু এটা থাকে আৰু কম নে ফৰ্ম কিবা এটা থাকে। তাৰপিছত চেম্পুটো মানে 100 টকা আৰু কম নে ফৰ্ম নে কি কয় নাজানো, সেইটো মানে 150 টকা। সেইটো কম নে কি দি দিছে, একদম বগা হৈ যায় যে, সেইটো দি ধুৱাইছে। তেতিয়া মানে বেছি চাফা হয় বোলে, সেইকাৰণে ধুনীয়াকৈ ধুৱাই লৈছে। গোটেই ধূলি বালি লাগি আছিলে গাড়ীখন। এনেকৈ ঘৰলৈ নিবলৈও বেয়া লাগিছে, নতুন গাড়ী যিহেতু। তাৰপিছতে বোলো ধুৱাই লৈ যায় বোলে, এনেকৈ ক'লে। মই বোলো ভালেই পালোঁ আৰু দিয়া। তাৰপিছত এতিয়া ধুনীয়াকৈ ধুৱাই আছে, চাই থাকক দেই, কি ধুনীয়া হৈ যাব। একদম মানে মনটো ভাল লাগি আছে আৰু কি ক'ম আৰু মই। ইচৰা। তাৰপিছত ৰ'ব, ফাইনেলি ধুৱাই হোৱাই নাই এতিয়ালৈকে, ধুৱাই আছে। তাৰপিছত আপোনালোকে কোনে কোনে পাইছে জনাবচোন বাৰু। মানে ষ্টুডেণ্টখিনিৰ কথা কৈছোঁ আৰু কোনে কোনে মামা স্কুটি পাইছে এইবাৰ জনাবচোন। হেলমেট এটাহে দিছে দেই, হেলমেট এটা দিছে আৰু তাৰপিছত নাম্বাৰ প্লেট লৈ পেলাই মাতিব বাৰু। এতিয়া আমি ঘৰলৈ গৈ আছোঁ, মানে এতিয়া আকৌ হোটেলত সোমাবলৈ আছেই। গৈ আছোঁ, মানে অলপ আগতে হোটেলখন পাম। তাৰপিছতে গৈ আছোঁ আৰু ধুনীয়াকৈ। এনেকুৱা বতাহ মাৰিছে নহয় আজি, আপোনালোকৰ ঘৰলৈ মাৰিছে নাই বাৰু? আমাৰ যে চকু মেলিব পৰা নাই, কি অৱস্থা হৈছে। তাৰপিছতে আৰু আমি হোটেলত সোমালোঁ। মানে ৰাতিপুৱাই অহা ন, ভোক লাগিছে যে, সেইকাৰণে বোলে কিবা এটা খাই লওঁ দিয়া। আমি 10টাতে গ'লোঁ তালৈ। তাৰপিছতে এতিয়া বহি আছোঁ আমি, কি অৰ্ডাৰ দিছে চাব ৰ'ব। তাৰপিছতে ৰুটি আৰু চিকেন অৰ্ডাৰ দিছোঁ। চিকেনটো কিন্তু বহুত ধুনীয়া বনাইছিলে দেই, মানে সৰু ষ্টল বুকত খালে যে এনেও বহুতেই ভাল লাগে। আজিলৈ আহিছোঁ তেতিয়াহ'লে, বাই বাই।